হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেল যোৰহাটৰ ছোৱালীলৈ আপোনালোকক সকলোকে স্বাগতম। আজি মই জলফাইৰ মিঠা আচাৰৰ এটা ৰেচিপি লৈ আহিছোঁ। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আধা কেজিমান জলফাই ধুই লৈছোঁ। এতিয়া ইয়াক বইল কৰি ল'ম কেৰাহী এখনত। এয়া জলফাইখিনি মই হাই ফ্লেমত 5 মিনিটমান বইল কৰি লৈছোঁ। এতিয়া এটা জলফাই লৈ চাই লৈছোঁ। বহুত বেছি জলফাইটো বইল কৰি পেলাব নালাগে, অলপমান কোমল হ'লে ইয়াক ৰাখি দিব লাগে। জলফাইখিনি গৰমে গৰমে ফুটা থকা চৰিয়া এটাত কাঢ়ি লৈছোঁ। এতিয়া ভিডিঅ'ত দেখুওৱাৰ দৰে জলফাইখিনি কাটি লৈছোঁ। এতিয়া ইয়াত এচামুচ নিমখ দিছোঁ, এচামুচ হালধি দিছোঁ। নিমখ হালধিখিনি ভালদৰে মিলাই লৈছোঁ। এয়া নিমখ হালধি সনা হৈ গৈছে। এতিয়া ইয়াক 1.5 পৰা 2 ঘণ্টামানৰ কাৰণে ৰ'দত দিম। বহুত বেছি শুকুৱাই পেলাব নালাগে। এতিয়া মছলাৰ কাৰণে পাঁচফোৰণকেইটা ভাজি লৈছোঁ। এইকেইটা মিক্সিত খুন্দি ল'ম। এতিয়া মই মছলাৰ বাবে এয়া পাঁচফোৰণ খুন্দি লৈছোঁ, 2টা তেজপাত লৈছোঁ, নিমখ লৈছোঁ, ৰেড চিলি লৈছোঁ আৰু হালধি লৈছোঁ। এয়া ৰ'দত শুকাবলৈ দিয়া জলফাইখিনি বহুত বেছি শুকুৱাই পেলোৱা নাই মই। এয়া 2 কাপ গুড় ৰুকি লৈছোঁ। মিঠাটো আপোনালোকে নিজৰ পৰিমাণ অনুযায়ী দিব পাৰে। এতিয়া কেৰাহী এখনত তেল গৰম কৰি লৈছোঁ। তাত 2 খিলা তেজপাত দিছোঁ। তাৰপিছত জলফাইখিনি দি দিছোঁ। এতিয়া জলফাইখিনি লৰাই আছোঁ লাহে লাহে। এতিয়া গোটাই থোৱা মছলাখিনি দি দিম। প্ৰথমে হালধি দিছোঁ, তাৰপাছত নিমখ দিছোঁ। এতিয়া ৰেড চিলি পাউডাৰ দিছোঁ। ৰেড চিলি পাউডাৰ আপোনালোকে নিজৰ পৰিমাণ অনুযায়ী দিব পাৰে। এতিয়া এই গোটেইখিনি ভালদৰে মিক্স কৰি দিছোঁ। আচাৰখিনি অলপ ভাজি হোৱাৰ পিছত তাত ৰুকি থোৱা গুড়খিনি দি দিছোঁ। গুড়খিনি দিওঁতে গেছটো ল' ফ্লেমত কৰি থ'ব। এতিয়া এইখিনি কম জুইত ভাজি আছোঁ। এতিয়া ইয়াত গুড়ি কৰি থোৱা পাঁচফোৰণখিনি দি দিছোঁ। এতিয়া গুড়খিনি হৈ গৈছে। এয়া আচাৰ অলপ ঠাণ্ডা হ'বলৈ দিছোঁ। তাৰপাছত বটলত ভৰাই থ'ব পৰা হ'ব। এয়া ৰেডি হৈ গ'ল জলফাইৰ টেষ্টি মিঠা আচাৰ। এই আচাৰ আপোনালোকে লগালগ খাব পাৰিব আৰু মাজে মাজে আচাৰবোৰ ৰ'দত দি থাকিব। তেতিয়া আচাৰ বহুত দিনলৈ ভাল হৈ থাকিব। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।